নমস্কাৰ সকলোলৈকে। আজি মই ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটোৰ আগৰ ভিডিঅ'ত মই প্ৰথমখিনি কৰিছিলোঁ, ভাঙনি কৰিছিলোঁ। তো কৈছিলোঁ সেইটো ভিডিঅ'ত মই নেক্সট পাৰ্টখিনি আকৌ আপলোড কৰিম বুলি। গতিকে আজি মই এইখিনিৰ এক্সপ্লেনেশ্যন কৰি পেলাই ভিডিঅ'টো আপলোড দিব গৈ আছোঁ। ধুনীয়াকৈ মই এক্সপ্লেইন কৰিম। গতিকে এইটো ভিডিঅ' চাওঁতে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীবোৰে যদি কিতাপখন মেলি লয় তেতিয়াহ'লে বুজাত বেছি সুবিধা হয়, কাৰণ মই একদম প্ৰতিটো বাক্যৰ প্ৰতি মই সুন্দৰকৈ এক্সপ্লেনেশ্যনখিনি যিমানখিনি পাৰোঁ সিমানকৈ মই ভাঙি দিম। তো বেছি দীঘল নকৰোঁ। এতিয়া যিটো নেক্সট পাৰ্ট আছিলে মই এক্সপ্লেইন কৰিবলৈ বাকী থকা সেইখিনি মই কৰিবলৈ গৈ আছোঁ। 16 নম্বৰ পেজৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটোৰ পিছৰখিনি মই এতিয়া আপোনালোকৰ ওচৰত ভাঙনি কৰিম। সকলোৱে চাই যোৱা ছাত্ৰ ছাত্ৰীসকল। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। তো কি কৈছে যে মহাকাশে দিলে মোক বিশাল দৃষ্টি। মহাকাশ মানে আমি কি ক'ব পাৰোঁ? মহাকাশ মানে সেই আকাশখনৰ কথাই ক'ব পাৰোঁ, স্পেচ। যে কি কৈছে তেওঁ যে মহাকাশে সেই মহাজগতখনে তেওঁক কি দিছে যে বিশাল দৃষ্টি। বিশাল মানে হৈছে বহল বা ডাঙৰ। মহাকাশে তেওঁক কি দিলে? বিশাল দৃষ্টি। দৃষ্টি মানে হৈছে আমি সকলোৱে জানো, দৃষ্টি মানে যিটো চোৱাৰ ধৰণটো আমি ক'ব পাৰোঁ চকু বুলি ক'ব পাৰোঁ, হয়নে নহয়? গতিকে তেওঁক কি দিলে যে সেই মহাকাশখনে তেখেতক কি দিলে? কবিক কি দিলে? যে বিশাল দৃষ্টি দিলে। যে এটা বস্তু চাবলৈ যিটো মানুহৰ এটা বহল দৃষ্টিৰ দৰকাৰ, এটা ঠেক মানসিকতাৰে বা এটা ঠেক মনেৰে মানুহে কি কৰিব নোৱাৰে? এটা বস্তুৰ যিটো সঠিকটো সেইটো নিৰূপণ কৰিব নোৱাৰে। গতিকে মহাকাশখনে তেওঁক কি দিলে বুলি কৈছে? সেই বিশাল দৃষ্টিটো দিলে। সেই বিশাল চাব পৰা যিটো তাৰমানে কোৱালিটি, সেই কোৱালিটিটো কি দিলে? মহাকাশে তেওঁক দিলে। আৰু ধুমুহাই প্ৰচণ্ড শক্তি। আৰু ধুমুহাই কি দিলে? ধুমুহাৰ নিজৰ যিটো শক্তি, সাংঘাতিক শক্তি। আৰু ধুমুহাৰ শক্তি কেনেকুৱা আমি জানো? যেতিয়া ধুমুহা আহে, যেতিয়া সাংঘাতিক ধুমুহা আহে, তেতিয়া কি কৰে? গছ গছনি ঘৰ দুৱাৰ একদম ভাঙি চিঙি নষ্ট কৰি গুচি যায়। গতিকে কবিয়ে কি কৈছে? ধুমুহাই যেন সেই সাংঘাতিক শক্তিটো, ধুমুহাৰ সেই সাংঘাতিক শক্তিটো যেন কবিক দিলে। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰই কি দিলে বুলি কৈছে? বজ্ৰ মানে আগতো কৈছোঁ বজ্ৰপাত। বজ্ৰপাতে তেওঁক কি দিলে? যে তেওঁক বজ্ৰপাতে দিলে উদাত্ত কণ্ঠ। তাৰমানে উদাত্ত সেই বজ্ৰপাতৰ যিটো সাংঘাতিক কণ্ঠ, যিটো গহীন কণ্ঠ, যিটো গম্ভীৰ কণ্ঠ, সেই কণ্ঠটো বজ্ৰপাতৰ গম্ভীৰ কণ্ঠটো যেন তেওঁ পালে আৰু দিলে সাহসৰ যুক্তি। সাহসৰ যুক্তি। যুক্তি মানে কি বুজায়? যুক্তি শব্দৰ অৰ্থ ইয়াত তোমালোকৰ নাই। হেৰিয়াত শব্দাৰ্থত যুক্তি শব্দটোৰ অৰ্থ নাই। যুক্তি বুলি ক'লে আমি কি ক'ম? কি বুজিব পাৰোঁ? যে ধৰি লোৱা কিবা এটা কাৰণ বা উচিত কথা, কিবা এটা বিষয় ভুল বা শুদ্ধ, সেইটো আমি মানে ক'বৰ বাবে যিটো আমাক প্ৰয়োজন হয়, যিখিনি চিন্তাধাৰাৰ প্ৰয়োজন হয়, সেইটোক আমি কি বুলি ক'ব পাৰোঁ? সেইটো হৈছে যুক্তি। গতিকে বজ্ৰপাতে তেওঁক কি দিলে? সাহসৰ যুক্তি দিলে। এটা বস্তু ভাল বেয়া ভুল শুদ্ধ চাবলৈ বা সেইটো বিচাৰ কৰিবলৈ যেন বজ্ৰপাতে কি দিলে? তেওঁক সেই সাহসখিনি দিলে, সেই সাহসৰ যুক্তিটো দিলে, সাহসৰ কাৰণটো দিলে। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। তাৰপিছত কি কৈছে? যে বজ্ৰৰ কণ্ঠেৰে, যে বজ্ৰপাতৰ সেই গহীন গম্ভীৰ কণ্ঠটোৰে, বজ্ৰপাতৰ সেই গহীন গম্ভীৰ কণ্ঠৰে আৰু ধুমুহাৰ শক্তিৰে, ধুমুহাৰ সেই প্ৰচণ্ড শক্তিৰে, সেই ভয়ংকৰ শক্তিৰে যেন কবিয়ে কি কৰিব? গীত গাই কপাম দিগন্ত। তেওঁ কি কৰিব বুলি কৈছে? যে তেওঁ গীত গাই দিগন্ত কপাব। দিগন্ত বুলি ক'লে আমি কি বুজোঁ? যে বহুত দূৰ পৰ্যন্ত কি হৈছে? এটা বস্তু তাৰমানে বিয়পি থকা, বহুত দূৰ পৰ্যন্ত বিয়পাটোকে আমি কি কওঁ? সেইটো হৈছে দিগন্ত। গতিকে তেওঁ এনেকৈ কৈছে যে বজ্ৰপাতৰ সেই সাংঘাতিক শক্তি বা বজ্ৰপাতৰ সেই সাংঘাতিক কণ্ঠ, সেই উদাত্ত কণ্ঠটো বা
সেই ধুমুহাৰ সাংঘাতিক শক্তিৰে তেওঁ কি কৰিব, তেওঁ যেন এনেকৈ গীত গাব আৰু তেওঁৰ গীত যেন এনেকৈ বিয়পিব যে তাৰ কোনো তাৰমানে কোনো হেৰি নাই, কোনো মানে সীমা নাই, গোটেই দিগন্তত যেন তেওঁৰ গীত বিয়পি যাব, ইমান শক্তিৰে তেওঁ তাৰমানে গীত গাব। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। আৰু কি কৈছে যে দানৱৰ সমাজতো গাম মানৱৰ গীত, তাৰমানে দানৱ মানে আমি জানো দানৱ মানে কি, চৈতান, হয়নে নহয়? বেয়াটো যিটো বেয়া শক্তি সেইটোক আমি কি বুলি ক'ব পাৰোঁ, সেইটোক আমি দানৱ বুলি ক'ব পাৰোঁ। তেওঁ কি কৈছে যে দানৱৰ সমাজতো গাম মানৱৰ গীত, যে যিটো বেয়া শক্তি সেই বেয়া শক্তিৰ মাজত তেওঁ কি কৰিব বুলি কৈছে, মানুহৰ গীত গাব। তাৰমানে যিটো বেয়া ন, সেই বেয়াটোক কি কৰিব বুলি কৈছে, ভালৰ ফালে তাৰমানে আনিবলৈ চেষ্টা কৰিব, ভালেৰে সেইটোক কি কৰিবলৈ চেষ্টা কৰিব, সেইটোক তাৰমানে ভাললৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিব, বেয়াটোক যেন তেওঁ ভাললৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিব পাৰে, তাকে বুজাবলৈ তেওঁ কি কৈছে যে দানৱৰ সমাজতো গাম মানৱৰ গীত, বেয়াৰ সমাজতো কি কৰিম, যে ভালৰ বাবে মই চেষ্টা কৰিম, ভালটো কৰিবলৈ চেষ্টা কৰিম, কলিজাৰ সঁচা সুৰ সিক্ত। আৰু সেই গীতত কি থাকিব, কলিজাৰ সঁচা সুৰ সিক্ত, সিক্ত মানে হৈছে ভিজা বা তিতা। তো ইয়াত আমি কি বুজিম যে তেওঁ এনে গীত গাব য'ত কি থাকিব, কলিজাৰ সঁচা সুৰ, মনৰ তাৰমানে কি থাকিব, মনৰ সততাটো থাকিব, অন্তৰৰ যিটো সততা থাকিব, অন্তৰৰ সততাৰে তেওঁ কি কৰিব, তেওঁ যেন সেই নিজৰ গীতটো তিয়াই পেলাব বা ভিজাই পেলাব। আৰু সেই গীত তেওঁ ক'ত গাব, সেই বেয়া শক্তিৰ মাজত গাব, যাতে সেই বেয়াখিনি ভাললৈ কি হয়, ৰূপান্তৰিত হয়। বুজি পাইছা চাগে এইখিনিলৈ? মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ। মুমূৰ্ষু মানে হৈছে একদম যিটো মানে মৰু অৱস্থা, মৰিব আৰু মানে সেইটো কি কয়, মুমূৰ্ষু। তাৰমানে এই কি কৈছে যে মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ, যে সেই মৰু ধৰা মানুহজনক, যিজন মানুহ মৰিব আৰু সেই মানুহজনক, তেনে মানুহবোৰক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, যে জীৱনৰ বিদ্যুৎ, জীৱনটো জীয়াই থাকিবলৈ যিখিনি শক্তি লাগে, যি সুখ লাগে, যি আনন্দ লাগে, সেইখিনি কিঞ্চিতো যদি দিব পাৰোঁ, কিঞ্চিত মানে হৈছে অলপ কম তাৰমানে। গতিকে সেই মৰু ধৰা মানুহজনক তেওঁ জীৱনটো জীয়াই থাকিবলৈ যিখিনি শক্তিৰ প্ৰয়োজন, সেইখিনি শক্তিৰ যদি অকণমানো দিব পাৰে, তেতিয়াহ'লে কি কৈছে, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। তেওঁ কি কৰিব, যে যদিহে সেই মৰু ধৰা মানুহজনক, যিজন মানুহৰ জীৱন প্ৰায় শেষ হ'ব ধৰিছে আৰু শেষেই প্ৰায়, সেইজন মানুহক যদি জীৱনটো আকৌ মানে জীয়াবৰ কাৰণে অলপমান যদি তেওঁ শক্তি দিব পাৰে, তেতিয়াহ'লে কি, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। কি কৈছে যে যদি তেওঁ পাৰে সেইখিনি শক্তি সেই মৰু মানুহজনক তাৰমানে দিবলৈ, তেতিয়াহ'লে আকাশ ধুমুহা আৰু বজ্ৰক, সেই আকাশখনক আৰু ধুমুহাৰ সেই সাংঘাতিক শক্তিখিনিক, যিখিনি শক্তি ধুমুহাৰ পৰা তেওঁ পাইছে, যিখিনি বিশালতা, যি বিশাল দৃষ্টি আকাশৰ পৰা তেওঁ পাইছে, যি বজ্ৰপাতৰ যিটো সাংঘাতিক কণ্ঠ, যি কণ্ঠ তেওঁ পাইছে, সেই সকলোখিনিৰ বাবে তেওঁ কি কৰিব বিচাৰিছে, আকাশ ধুমুহা আৰু বজ্ৰপাতক কি কৰিব বিচাৰিছে, তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। আৰু তাৰ বাবে কি কৰিব বিচাৰিছে, 100 বাৰ কি কৰিব বিচাৰিছে, প্ৰণিপাত মানে সেৱা কৰিব বিচাৰিছে, নমস্কাৰ কৰিব বিচাৰিছে, ধন্যবাদ দিব বিচাৰিছে। গতিকে অলপেই বাকী আছিলে কৰিবলৈ, এইখিনি হৈ গ'ল। ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া নকৰোঁ, যিহেতু শেষ হৈছে এইখিনিতে। আৰু বুজি পাইছা চাগে সকলোৱে মোৰ যিখিনি মই মানে ভিডিঅ'ত এক্সপ্লেইন কৰি আছোঁ ইমান দিনে। আৰু মই পাইছোঁ তোমালোকৰ মেছেজবোৰ পাই মোৰ বহুত ভাল লাগিছে, সেইটো মই সঁচাকৈ বহুত অনুপ্ৰাণিত হৈছোঁ। তোমালোকে ইমান ধুনীয়াকৈ মোক মানে ৰেছপন্স দিছা, বা ৰেছপন্স দিয়াটো কথা নহয়, তোমালোকে যে বুজি পাইছা সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। মোৰ নিজৰ কৰাটো তাৰমানে সেইটো মানে মই সফল হৈছে। গতিকে যিমান পাৰোঁ সিমান চেষ্টা কৰি যাম মই দিবলৈ। আৰু এটা কথা, অলপমান কিবা কিবি বেলেগ কামতো ব্যস্ত হৈ থাকোঁ, ঘৰুৱা কামতো ব্যস্ত হৈ থাকোঁ। গতিকে দুজন এজনৰ ভিডিঅ' এতিয়াও দিব লগা আছে, অকণমান দেৰি হ'ব পাৰে, তাৰ কাৰণে বেয়া নাপাবা। কিন্তু মই গোটেইখিনি যোনে কৈছা মোক মানে এক্সপ্লেইন কৰি দিবলৈ, পয়েমেই হওক বা প্ৰাচীন সাহিত্য চয়নৰ কিবা বস্তুৱেই হওক, মই এক্সপ্লেইন কৰি দিম। তো আজিলৈ আহিছোঁ, ভালকৈ পঢ়িবা, বাই বাই।